ছিপাঝাৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নামখলা গাঁও পঞ্চায়তত আনুষ্ঠানিকভাৱে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় নতুন সমিতিক আদৰণি আৰু কাৰ্যভাৰ অৰ্পণ সভা। সভাত সভাপতিত্ব কৰে নামখলা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী নিকুমণি শইকীয়াই। নামখলা পঞ্চায়তৰ বিভিন্ন গাঁৱৰ ভালেসংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত শৰ্মা, প্ৰাক্তন জিলা পৰিষদৰ সভাপতি বীৰেন ডেকা, দেওমৰনৈ মণ্ডল বিজেপি সভাপতি ভাস্কৰ দিবাকৰ কলিতা, অমূল্য দাস, নামখলা গাঁও পঞ্চায়তৰ সচিব ৰবিৰাম বসুমতাৰীৰ উপৰিও বহু কেইগৰাকী সমাজসেৱক আৰু বিজেপিৰ দলীয় কৰ্মীৰ উপস্থিতিত সভা অনুষ্ঠিত হয়। সভাত বিভিন্নজনৰ ভাষণ প্ৰসংগত পঞ্চায়তীয় ৰাজ আইনৰ বিষয়ে বহলাই ব্যাখ্যা আগবঢ়ায় আৰু লগতে নামখলা গাঁও পঞ্চায়ত খুব নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে ৰাইজৰ সমিল মিলৰ মাজেৰে পৰিচালনা কৰিবলৈ সমিতিখনৰ বিষয়ববীয়াসকলক আহ্বান জনায়। আনহাতে নামখলা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী নিকুমণি শইকীয়াই নামখলা গাঁও পঞ্চায়তৰ সমূহ ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি পঞ্চায়তৰ সচিবৰ হাতৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি অনাগত দিনত পঞ্চায়তখন পৰিচালনা কৰাত সকলো অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছে। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, ৰিপাব্লিক আছাম। মই অৱশ্যে এবাৰ ধন্য মানিছোঁ। বিগত কালছোৱাত মই জিলা পৰিষদৰ সভাপতি হিচাপে 5টা বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিলোঁ। এইবাৰ অলপ ব্যতিক্ৰম এটা মই খুব ভাল ধৰণে দেখিছোঁ যে প্ৰতিখন পঞ্চায়তে বা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদেও আনুষ্ঠানিকভাৱে দায়িত্ববোৰ গ্ৰহণ কৰিছে। প্ৰতিখন পঞ্চায়তত সকলো ৰাইজক মাতি বা জ্যেষ্ঠসকলক মাতি লগতে পঞ্চায়তৰ সকলো প্ৰতিনিধি উপস্থিত হৈ একোখনকৈ সভা অনুষ্ঠিত কৰি, বিশেষকৈ ছিপাঝাৰ সমষ্টিত এইটো প্ৰায় প্ৰতিখন পঞ্চায়তত হৈছে। যোৱাকালি আঞ্চলিক পঞ্চায়তত হ'ল আৰু আজি আমি আহি উপস্থিত হ'লোঁ নামখলা গাঁও পঞ্চায়তত। ছিপাঝাৰ সমষ্টিৰ এইবেলি অন্তৰ্ভুক্ত অৱশ্যে নামখলা গাঁও পঞ্চায়ত বিগত সময়ত কালাগাঁও সমষ্টিত আছিল। ডেলিমিটেশ্যনৰ পিছতে এইবাৰ নামখলা পঞ্চায়তত ছিপাঝাৰ সমষ্টিত সোমাল। এতিয়া গোটেই উন্নয়নৰ কথাখিনি ছিপাঝাৰ সমষ্টিৰ লগতে জড়িত হৈ আছে। আমাৰ ছিপাঝাৰ সমষ্টিত 26টা পঞ্চায়ত, 26খন পঞ্চায়তৰ ভিতৰত নামখলাও এটা অন্যতম পঞ্চায়ত হিচাপে ইতিমধ্যে আগেও অৱশ্যে আছিলে দৰং জিলা পৰিষদৰ ভিতৰতে, তথাপি ছিপাঝাৰ সমষ্টিত সোমাল। এইবাৰ আমাৰ যিখন সমিতি গঠন হ'ল, সমিতিখনৰ নিকুমণি শইকীয়া বাইদেউ আমাৰ সভানেত্ৰী হিচাপে থাকিল, মিতালী কলিতা শইকীয়া বাইদেউ উপসভানেত্ৰী, আৰু পঞ্চায়তৰ যিখিনি পাৰিষদ বুলি কয় মানে যিখিনি সদস্য আছে আটাইখিনি বৰ সুন্দৰ উপযুক্ত প্ৰাৰ্থী হিচাপে আছে আৰু ৰাইজৰ আস্থা আছে। আৰু সেইকাৰণে সম্ভৱতঃ আজি যিখন সভা অনুষ্ঠিত হ'ল, সভাত যথেষ্টখিনি এই নামখলা পঞ্চায়তৰ ৰাইজ আহিছে। আজিৰ সভাখনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, তাৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি আছে, যেনে আমাৰ ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত শৰ্মা ডাঙৰীয়াও থাকিল, আমাৰ বিশিষ্ট সমাজকৰ্মী তথা এগৰাকী দলৰো আমাৰ কাৰ্যকৰ্তা অমূল্য দাস ডাঙৰীয়া থাকিল। এনেকৈ কেইবাগৰাকী ব্যক্তিৰ ভাষণটো ৰাখিলে আৰু ভাষণৰ মাজত সদায় যেনেধৰণে তাতকৈ অলপ ব্যতিক্ৰম হ'ল। আজি এই কথাটোত তাৰমানে পঞ্চায়তৰ প্ৰতিনিধিসকলে এনেকুৱাভাৱে লৈছিল তেওঁলোকে এটা মন্দিৰতহে আহিছে, মানে মন্দিৰে সেৱা কৰিবলৈ। তেওঁলোকেও অকপতে স্বীকাৰ কৰিছে যে ৰাইজে যি ধৰণে আমাক চলাই নিয়ে, জ্যেষ্ঠসকলে যিধৰণে আমাক মাৰ্গদৰ্শন কৰে, সেইমতে আমি পঞ্চায়তখন চলাই যোৱাৰ চেষ্টা কৰিম, এইটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। মই আজি যি আমাৰ পঞ্চায়তৰ আজি কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠিত হৈ গ'ল। আচলতে আমি যিদিনা আমাৰ বডি গঠন হৈছে সেইদিনাই আমাৰ মানে হৈছে চাৰ্জ লোৱাটো, কিন্তু আনুষ্ঠানিকভাৱে আমি এই কাৰ্যসূচীখিনি কৰিম বুলি আমি ভাবিছিলোঁ। সেইকাৰণে আজি আমাৰ নামখলাবাসী ৰাইজ আৰু যিখিনি বিশিষ্ট ব্যক্তিসকলক আমি মাতিছিলোঁ আৰু আমাৰ ছিপাঝাৰৰ যিখিনি প্ৰতিনিধি তেওঁলোককো মাতিছিলোঁ। তেওঁলোক অহাৰ পিছত আমাৰ খুবেই ভাল লাগিছে। মই ইয়াৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোক যে আহি আমাক যি আশীৰ্বাদ দিলে, মৰম দিলে, যিখিনি আমাক জ্ঞান দিলে, আচলতে মই বহুত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি পৰিকল্পনা হিচাপে যেতিয়া আহিছোঁ, আমি গাঁৱৰ উন্নয়নৰ হকে বা
গাঁৱৰ ৰাইজখিনি যেনেকৈ বিচাৰে যিটো উন্নয়ন বিচাৰি আছে তেওঁলোকে আগতকৈ হয়তো অকণমান বেলেগ ব্যতিক্ৰম বিচাৰিছে আমি সেই ব্যতিক্ৰমটো কৰিবলৈ আমি চেষ্টা কৰিম তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি আমি নিশ্চয় কৰিব চেষ্টা কৰিম সকলো ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ ৰাইজৰ যিখিনি দিহা পৰামৰ্শ অবিহনে আমি আগুৱাই যাব নোৱাৰিম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916